বহুত দিন পাছত আজি বেলি ওলাইছে আৰু এতিয়া ৰাতিপুৱাৰ সময় হৈছে 8:30 আৰু ময়ো ওলাইছোঁ যাবলৈ এইফালে ওলাই ৰেডি। আজি আছে আমাৰ বাটৰ নাট আৰু হ'ব নকাৰী এমই স্কুল এইফালে চাবৰ ফালে সোমাই গৈ অলপ ভিতৰত আছে। আমাক 7-8জন মানকে এনেকৈ দলত ভাগ কৰি দিছে। আমি তেনেকৈ এটা দল হৈ নাটক কৰিম। আপোনালোককো দেখাই থাকিম, চাই থাকিব ভিডিঅ'টো শেষৰলৈকে। আৰু মোৰ চেনেলৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। এতিয়া গৈ থাকোঁ বলক। ওলাই আহি আছোঁ এতিয়া। আহি থাকোঁতে ৰাস্তাতহে মন কৰিছোঁ চকুকেইটা ফুলি আছে, একেবাৰে টোপনি যেন আছে চকুত, তেনেকুৱা লাগি আছে। গৈ থাকোঁ আৰু এতিয়া বৰষুণ এজাক দিলে আকৌ আহিবই চাগে সোনকালে, সেইটো কাৰণে বৰষুণৰ আগে আগে পলাওঁ। আমাৰ গ্ৰেচিৰ লুকটো চাওঁ আকৌ। বেক টু স্কুল, বেক টু স্কুল মানে গোটেইজনী একেবাৰে জাতীয় বিদ্যালয় এৰিবই পৰা নাই। সেইটোৱে আকৌ, জাতীয় বিদ্যালয় এৰিবই পৰা নাই একদম গোটেইজনী। আমাৰ নিকি বাইদেউ পালেহি, গোটৰ মিটিঙলৈ ওলাইছে। মেঘনা গোটৰ মিটিং। এইখন স্কুল পালোহি, বৰষুণো লৈ আহিছোঁ একেবাৰে আমি। এইখন স্বাধীন হোৱা আগৰে স্কুল। উৎপাত নকৰিবি, এখন মানুহবোৰৰ মুখবোৰ দেখাই দিওঁ এবাৰ। মিটিঙলৈ বাইদেউ পালেহি। বেঞ্চখিনি নুঠাকে তুমি অকল এইখিনি চোৱাচোন। হৈ যাব, নালাগে। ধুনীয়া লাগিছে দেই, ধুনীয়া লাগিছে। নহয়, এতিয়া লুকটো চেঞ্জ হৈ গ'ল। মেঘনা এইফালে চোৱা। ওলাই মেলি সাজু, এইফালে চোৱা কিৰণ। ওলাই মেলি সাজু। এতিয়া বতৰ বৰষুণ পুৰা, এইফালে বৰষুণ দি আছে। নাটক আৰম্ভ হ'বলৈ হৈ গ'ল। এফালে ফিল্ডত ৰেডি হৈ গ'ল। দেখাই থাকিম মতম। এতিয়া ফাৰ্ষ্ট গ্ৰুপৰ ষ্টাৰ্ট হ'বই এতিয়া। আমি 4 নম্বৰ গ্ৰুপ ন, আমাৰ 4 নম্বৰত আছে ফাৰ্ষ্ট গ্ৰুপ। प्रदूषण से क्या करता है, मुक्त करता है। ठीक है जी। ये क्या करता है, प्रदूषण से हमें मुक्त करता है और शुद्ध वायु देता है। जी जी। मैं आज से शांति नगर इलाके में जागरूकता फैलाने का कार्य करूंगा, मुझे क्षमा कीजिए। चलो चलो आगे हम लोग चलते हैं, देखते हैं आगे क्या हो रहा है। মথাৰিটো আমাৰ মথাৰিটো ভাঙি পেলালে মা। ঘৰ নাই নেকি মা? মা তই এটা কাম কৰ, তই ঘৰত থকা চব বস্তু এটা ঠাইত গোটা। আমাৰ নাটক আজৰি। এইফালে হৈ আছে বিহু প্ৰেক্টিচ, দেখাই দিছোঁ অকণমান। কাক মেঘনাও গাই দিব পাৰিবা। কাপোৰ চেঞ্জ এতিয়া।
বোৱা নেকি কিন্তু সূতা ভাল অঁ খানা খোৱাৰ ভিডিঅ' কৰিব পাৰিছা কথা কওঁ নক'লে যে আমাৰ এতিয়া খোৱা বোৱা এতিয়া যাবলৈ ওলাইছোঁ আকৌ মানুহবোৰ কেতিয়া লগ পাম এনেকৈ একেবাৰে এই হেৰি ভাইবা টাইমত লগ পাম চব গৈছে অঁ সেইটোৱে লগ নাপাওঁ নহয় আজি লাষ্ট গৈ থাকোঁ আৰু লগ নাপাওঁ একেবাৰে ভাইবাত লগ পাম ন কি ৰামধেনু ভূমিকম্প হৈছিলে ভাল লাগিছে ন এইখিনি কথাখিনি হোৱাটছএপত মেছেজ লিখিলে যে এই ৰিপ্লেচটো নাহে মানে আগতে লিখো অসমীয়াত নিজে বাই বাই ছাৰ বাই বাই আকৌ কিৰণ কেতিয়া লগ পাম বাই বাই ছাৰ আকৌ ভাইভা ডাইটত যোৱা দেই